এজন সপোন দেখি ভাল পোৱা মানুহ, এজন সংগ্ৰাম কৰিব জনা মানুহ, সকলো ঘাত প্ৰতিঘাতক লগত লৈ জীৱনটোক ৰণাঙ্গন কৰি আগবাঢ়িব জনা মানুহ। জীৱনটোত তেওঁ এটাই আশা, এটাই সপোন, এদিন তেওঁৰ কেঁচুৱাটোৱে কন্দা শুনিবই। সকলো মানৱীয় আৱেগ সামৰি থিয়েটাৰ সূৰ্যৰ 2023-24 নাট্যবৰ্ষৰ এক বলিষ্ঠ নিবেদন, এক মহা আয়োজন। জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মোৰ কেঁচুৱাই কান্দিছে, মোৰ কেঁচুৱাই কান্দিছে। ট্ৰেজেডি কিং মৃদুল ভূঞাৰ অগতানুগতিক অভিনয়ৰ লগতে মোহময়ী অভিনেত্ৰী পল্লৱী ফুকন, নৱ কাশ্যপ প্ৰমুখ্যে এজাক বলিষ্ঠ অভিনয়ত প্ৰাণৱন্ত হৈ উঠিব থিয়েটাৰ সূৰ্যৰ 2023-24 নাট্যবৰ্ষত। থিয়েটাৰ সূৰ্যৰ 2023-24 নাট্যবৰ্ষৰ ব্যয়বহুল বিশাল আয়োজন অভিজিত ভট্টাচাৰ্যৰ মোৰ কেঁচুৱাই কান্দিছে।